নমস্কাৰ মোৰ অন্য টিমিনি ব্লগলৈ স্বাগতম জনালোঁ আজি এক বৰ বিশেষ দিন সেয়ে ৰাতিপুৱা সোনকালে বিছনাৰ পৰা উঠি বিছনাখন চাফা কৰি ল'লোঁ আৰু বাহিৰলৈ ওলাই দেখিলোঁ বতৰটো সিমান এটা ঠিক নহয় জানো পাত দুটামান খাই দিলোঁ লিঅ সি ফটো উঠিব সাংঘাতিক বেয়া পায় আৰু ৰাতিয়ে মই কাপোৰখন ঠিক কৰি ৰাখিছিলোঁ ওলাই মিলি টমটমত উঠি পালোহি মৰমৰ স্কুলখনৰ লগত যোৱা 21 ফেব্ৰুৱাৰীৰ পৰা জড়িত বিএডৰ ইণ্টাৰ্ণশ্বিপত আৰু অতি কম সময়ত স্কুলখনৰ টিচাৰ ষ্টুডেণ্টখিনি নিজৰ যেন লগা হৈ উঠিছে কিন্তু দুখৰ কথা যে স্কুলখনত আৰু 2 দিনৰ পাছত আমাৰ ইণ্টাৰ্ণশ্বিপ শেষ হ'ব আমাৰ আটাইকেইজনৰ মনবোৰ অকণমান ভাৰী অনুভৱ হৈছে স্কুলখন এৰিবলৈ কিছুমান বস্তু মনৰ লগত খন্তেকতে জড়িত হৈ উঠে নহয়নে সেই গতিকে আমি আটাই মিলি এসাঁজ ভাত খালোঁ আৰু অকণমান আনন্দ ধেমালি ছাৰ বাইদেউকেইজনৰ মৰমবোৰো পাহৰিব নোৱাৰিম আচলতে এনেকুৱা লাগিছিল যেনিবা আমিও তেওঁলোকৰ লগত বহু আগৰে পৰা জড়িত আছিলোঁ একেলগে বহি আটাই ভাত এসাঁজ খালোঁ শেষত স্কুলখনৰ শেষ স্মৃতি হিচাপে ফটো উঠিলোঁ ভিডিঅ' কৰি ল'লোঁহি আৰু এনেকৈ সময়বোৰ দিনবোৰ উকলি গৈ থাকে নহয়নে আশা কৰোঁ আপোনালোক সকলোৰে দিনবোৰ মংগল হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টি ইমানখিনি